বন্ধুসকল আপোনালোকে জানেনে যে অলমোষ্ট 72% অফ বিলিয়নাৰ আৰ সেলফ মেড আৰু বন্ধুসকল বৰ্তমানৰ বিলিয়নাৰৰ কথা কওঁ যদি তেন্তে আমাৰ মনত প্ৰায় এইবিলাক নামে আহে যেনে বিল গেটছ জেফ বেজোছ মুকেশ আম্বানী ৰতন টাটা এটসেট্ৰা এটসেট্ৰা আৰু তেওঁলোকৰ যদি আপোনালোকে বায়োগ্ৰাফি পঢ়ে তেন্তে গম পাব যে তেওঁলোক সকলো নিজেই ধনী বনা আৰু তেনেকৈ বহুতো বিজনেছ ষ্ট্ৰেটেজি আৰু মাইণ্ডছেটক এনালাইসিস কৰি ষ্টেফেন আৰ কোৰিয়ে এখন বুক লিখিছিল যাৰ নাম হৈছে 7 হেবিটছ অফ হাইলি এফেক্টিভ পিপল আৰু বন্ধুসকল এই বুক পাব্লিছ হোৱাৰ পাছৰ পৰা বৰ্তমানলৈকে 260 লাখ কপিজ সোল্ড হৈছে আৰু আজি এই নিউয়ৰ্ক বেষ্টসেলাৰ বুকৰ ওপৰত এই ভিডিও তো বন্ধুসকল মোৰ নাম জিডি আৰু আপোনালোকে চাই আছে অসমী টিউব সো লেটস বিগিন তো প্ৰথমটো পইণ্ট হৈছে বাই এছেটছ নট লায়াবিলিটি বন্ধুসকল আপুনি লাগিলে এটা সৰু বিজনেছ কৰিছে বা এটা ঘৰ চলাইছে এই ষ্টেটমেন্ট আপোনালোকে জানি শুনি বা নজনাকৈ ফলো কৰি আহিছে যাৰ নাম হৈছে ফাইনেন্সিয়েল ষ্টেটমেন্ট এই ফাইনেন্সিয়েল ষ্টেটমেন্টৰ প্ৰথমটো এলিমেন্ট হৈছে ইনকাম বা দ্য এমাউণ্ট অফ মানি ইউ গেট ফ্ৰম ইয়োৰ স্যালাৰি অৰ বিজনেছ ইন এ মান্থ বা আপুনি এমাহত কিমান টকা উপাৰ্জন কৰিব পাৰিছে দ্বিতীয়টো এলিমেন্ট হৈছে এক্সপেন্স বা দ্য এমাউণ্ট অফ মানি ইউ স্পেন্ড দ্যাট ইজ আপুনি এমাহত কিমান টকা খৰচ কৰিছে এতিয়া বন্ধুসকল এক্সপেন্স বা খৰচ আমি দুই প্ৰকাৰে কৰো প্ৰথমটো হৈছে এছেটছ কিনি আৰু দ্বিতীয়টো হৈছে লায়াবিলিটিজ কিনি এতিয়া এছেটছ হৈছে এনে কিছুমান বস্তু যিবিলাক কিনাৰ পাছত সেইবোৰৰ পৰা উপাৰ্জন কৰি থাকিব পাৰি মানে আমাৰ ইনকাম বঢ়াই থাকিব পাৰি বাট লায়াবিলিটিজ হৈছে এনেবিলাক বস্তু যিবিলাকে নেকি আপোনাৰ এক্সপেন্স বঢ়ায় এটা জেনাৰেল এক্সাম্পল সকলো ওচৰতে আজিকালি মোবাইল থাকে কিন্তু বেছিভাগৰ বাবে ই এক লায়াবিলিটি যেনে মোবাইলৰ ৰিচাৰ্জ ভৰোৱা খৰচ মোবাইলৰ মেইনটেনেন্সত খৰচ এটসেট্ৰা কিন্তু কেইজনমানৰ বাবে এই মোবাইল এটা এছেটছ কিয়নো তেওঁলোকে এই মোবাইলৰ সহায়তো ইনকাম বঢ়াইছে বাই ডুইং ডিফাৰেণ্ট ৱৰ্কছ সেয়েহে বন্ধুসকল অলৱেজ ট্ৰাই টু বাই এছেটছ নট লায়াবিলিটিজ আৰু বন্ধুসকল ইয়াতে এজন পুৰ মাইণ্ডছেট ব্যক্তিয়ে ভুল কৰি পেলায় তেওঁলোকে যি মন যায় সেইটোৱে কিনে কিন্তু এজন ৰিচ মাইণ্ডছেটৰ ব্যক্তিয়ে বস্তুটো কিনাৰ আগত তাৰ ইম্পৰ্টেন্স বা ভ্যালুৰ নিৰ্বাচন কৰে তাৰ পাছতহে কিনে তো বন্ধুসকল দ্বিতীয় পইণ্ট হৈছে ফাৰ্ষ্ট পে yourself then others আৰু একৰ্ডিং টু দা পইণ্ট আমাক প্ৰথমে নিজৰ পে কৰিব লাগে মানে প্ৰথমে সেভ কৰিব লাগে আৰু তাৰ পাছত খৰচ আৰু একৰ্ডিং টু দা অথৰ আমাক আমাৰ ইনকামৰ 20% সেভ কৰিব লাগে আৰু বাকি 80% ৰ পৰা এক্সপেন্স কৰিব লাগে ইন আৱাৰ নিডছ আৰু লেখকৰ মতে এই 20% মনিক আমি কেতিয়াও এক্সপেন্স কৰিব নালাগে ইয়াক আমি ইনভেস্ট কৰিব লাগে ইন বাইং এছেটছ তো বন্ধুসকল থাৰ্ড পইণ্ট হৈছে দ্য মিডল ক্লাছ ফেক্টৰ আৰু একৰ্ডিং টু দ্য পইণ্ট দেয়াৰ আৰ টু টাইপছ অফ মিডল ক্লাছ পিপল যাৰ মাজত এক ধৰণ টাইপৰ মানুহে অকল পইচা সেভ কৰিব জানে তেওঁলোকে নিজক দুখীয়া বুলি কয় আৰু জীৱনত বহুতো সেক্ৰিফাইস কৰে তেওঁলোকৰ মতে টকা সেভ কৰিলেহে ধনী বনিব পাৰি টকা সেভ কৰি ইনভেস্ট কৰিলে নহয় আৰু দ্বিতীয় ধৰণৰ মিডল ক্লাছ পিপল হৈছে তেওঁলোক যোনে অকল এটা কথা প্ৰুফ কৰিবলৈ যে তেওঁলোক বহুত ধনী অযথা শ্ব অফ আৰু খৰচ কৰি ফুৰে মানে তেওঁলোকে অকল লায়াবিলিটিজ কিনি থাকে সেয়েহে অলৱেজ ট্ৰাই টু সেভ মানি এণ্ড ইনভেষ্ট অন বাইং এছেটছ যিহে আপোনাক এক পুৰ মেণ্টেলিটিৰ মানুহৰ পৰা এক ৰিচ মেণ্টেলিটিলৈ চেঞ্জ কৰি দিব তো বন্ধুসকল আজিলৈ ইমানেই আৰু আজিৰ বুক চামাৰি আছিল ষ্টেফেন আৰ কোৰিৰ 7 হেবিটছ অফ হাইলি এফেক্টিভ পিপলৰ ওপৰত এই বুকত আৰু 4টা এনেকে পইণ্টছ আছে সেয়েহে এই ভিডিঅ'ৰ পাৰ্ট 2 আহিব তো বন্ধুসকল আপোনাৰ এই বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ For any suggestion, please comment and also comment for the next video. Video চাই ভাল লাগিলে তেনেহলে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ চেনেল অসমী টিউবক সাবস্ক্ৰাইব কৰিব হেওতিয়াকৈ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় আই অসম